Hello guys, welcome back to my YouTube channel. দাদা কি চাই গৈছে এতিয়া ঠাণ্ডা পানী দিছে এনে সর্দি লাগি আছে দি কেনে কিংগা লোৱা বটলটো দিবিছো আমি ধাৰে লম গাইস চাব পাৰে তামাম ৰদ দি আছে একদম অশান্তি গৰম আমি বাহাৰ তলত বহি আছো হা এই আমাৰ চলেন ডাঙৰীয়া এই সেক্ৰেটাৰী আমাৰ বাদা কৈ দিয়ক গৰমত থাকিব পৰা নাই ভাই হয় সঁচাই ভয়ংকৰ গৰম দিছে তোমালোকে গাছৰ তলত তলবা দীপৰ বিলত যোৱা দীপৰ বিলত যাব লাগে আৰু মই ৰেষ্ট কৰা হৈ থাকা দেখিছে কি ক'লে অলপ বুজি চাব অলপমান গৰম দিছে হয়তো বাহাৰ তলত থাকিব লাগে নহলে দীপৰ বিল যাব লাগে হয়নে নহয় মই মিছা কৈছো নেকি ৰাইট 100% ডাবৰ পানী খাবা ডাবৰ পানী খাব দিছে ডাবৰ মানে বুজি পাইছনে নাৰিকলৰ ডাবৰ কি তুমি এই বতৰটো সঁচাকৈ কৈছোঁ আচৰিত গৰম দিছে যে কিমান ইয়াৰ টেম্পাৰেচাৰ কিমান দেখাই আছে 21.7 ডিগ্ৰী চেলচিয়াছ আচৰিত মাথা গৰম কৰি দিছে হা এই গৰমত ঠাণ্ডা পানী খাব লাগে এনেকুৱা পানী খাব লাগে সকলেও চাব পাৰে আচৰিত গৰম দিছে আমাৰ এটা হাঁহি আছে গৰমৰ অৱস্থা বেয়া হৈ গৈছে এতিয়া বহু ৰেষ্ট কৰোঁ গাইজ সঁচাকৈ আজি তামাম গৰম দিছে আজি মাথা চাথা গৰম হৈ গৈছে আজি দেখিছে তেনো হৈ গৈছোঁ তাৰপিছত এটা দাড়ি থিয়া হৈ গৈছে কি কৰিব উপায় নাই নতুন ইউটিউবাৰ ভিডিঅ' বনাবলৈ তেনেকুৱা একো কণ্টেণ্ট নাই সেইটো কাৰণে আৰু যি পেটাকে বনাই আছোঁ এতিয়া কি কৰিব অলপ আপোনালোকে চিনেমেটিক চাই লওক নতুন ইউটিউবাৰ যে আমি সেইটো কাৰণে কি কৰিছোঁ লগৰ পৰা মোবাইলবোৰ লৈ ছাবস্ক্ৰাইবাৰ বঢ়াই আছোঁ এইটো এটা নতুন ইউটিউবাৰ ছাবস্ক্ৰাইবাৰ বঢ়াই আছে মোবাইলটো দিছে নে নাই কৰিছে নে ছাবস্ক্ৰাইব কৰিছে ছাবস্ক্ৰাইব কৰিব দিবিছোঁ আকৌ আৰু ঘৰত যায় এখন বেনাৰ মাৰি দিবি লাভ আছাম কিমান আছিলে 23 বুলিকে মাৰি দিবি তাতে পৰা ছাবস্ক্ৰাইব কৰিব দিছোঁ আকৌ আচ্ছা 2 hours later চুলি কাটি আহিলোঁ চুলি কাটি এতিয়া অলপ ওলালোঁ ভিডিঅ' নকৰিলোঁ চুলি কটাটো কি ভিডিঅ' কৰিবি এইবিলাকত এতিয়া অলপ ফুৰি আহোঁ বুলি ভাবিলোঁ ওলালোঁ অলপ বতৰটো ঠাণ্ডা কৰিছে অলপ দিনটো যি ৰ'দ দি আছিলে পুৱাৰ পৰা এতিয়া অলপ ঠাণ্ডা কৰিছে তাকে ভাবিলোঁ ওচৰতে অলপ ঘূৰি আহোঁ মানে আমাৰ ওচৰতে মেঘালয়খন আছে যিহেতুকে অলপ ঘূৰি আহোঁ তাৰ পৰা অলপ ঠাণ্ডা বতৰ যিহেতুকে ভাল লাগিব তো গাইজ আমি এতিয়া ওলাই দিলোঁ যাওঁ আৰু লগৰজনো আহি পালে বল বতৰটো আজি ঠাণ্ডা কৰিছে অলপমান ৰাতিপুৱা যি ৰ'দ দি আছিলে বাপৰে বাপ এতিয়া ঠাণ্ডা কৰিছে তাকে ভাবিলোঁ আৰু কি কৰিবি দিনটো শুই থাকিও ভাল লগা নাই মন চন তো তাকে বতৰ ঠাণ্ডা কৰাৰ কাৰণে অলপ ওলাই আহিলোঁ ওচৰতে মই মেঘালয়খন তাৰ পৰা ঘূৰি আহোঁ বুলি বতৰটো ধুনীয়া আজি ঠাণ্ডা লাগিছে ৰাতিপুৱা নহ'লে যি গৰম দিছিলে ন থাকিব পৰা নাই থাকিব নোৱাৰাছে আৰু গৰমত চুলি কাটি দিলোঁ এনেই চুলিবোৰ মানে কি হ'ল পাতল তাতে আৰু চুলি ফুৰি আছে এনেই চুলি ফুৰাই গৈ আছোঁ আগে আজি পিছে মই ভাইটি তিনিজন লগত একেলগে আহিছোঁ লাহে জেগাবোৰ ভাল লাগে আহিব এতিয়া কাৰণ গোটেই চাৰিওপিনে গছ গছনিবোৰ আছে যিহেতুকে গোটেই চিগুণ গাছবোৰ আছে একচুৱেলি এইবিলাক ফৰেষ্টাৰে ৰক্ষা মানে কি ফৰেষ্টাৰে থকাৰ কাৰণে এইবিলাক ভাল হৈছে নহ'লে ফৰেষ্টাৰ নহ'লে গোটেই গাছ গছনি কাটা গ'লে হয় কিবা লৈ লওঁ ইয়াতে পানী লৈ লওঁ ইয়াতে পানী চিপ ঠাণ্ডা লৈ লওঁ কিবা লৈ লওঁ ৰ পানী
পানী আছেনে দিবচোন 1 লিটাৰ দিব পানী 1 লিটাৰ দিব 1 লিটাৰ নাই এক কালি ঠাণ্ডা ন অঁ কামৰ ওপৰত এই আগত দিয়ক পিছত এইটো ল'ব পানী অকল ন পানী তো ঠাণ্ডা আছে নেকি পেপচি মাউণ্টেন ডিউ কি ল'বি লজি ল'লে এটা দি দি কি দিম থামছ আপ দি দিয়ক পেপচি পেপচি এটা দিছোঁ এই আছোঁ বুলি তোমাৰ চালাহি আছে বুজা নাই ইমান ভালটো কোন জেগাত পৰে Two thousand years later. ডিকিত ভৰা নালাগে এইকেইটা ডিকিত লৈ লওঁ কি পানীটো ঠাণ্ডাটো থাকি যাব এতিয়া গৰম হৈ যাব ন ডিকিত সোমালে কি ঠাণ্ডা থাকিব ডিকিত সোমালে গৰমেই হ'ব দে আৰু অলপ পানী ল'লোঁ পানী ঠাণ্ডা লৈ ল'লোঁ মানে আগত তেনেকুৱা দোকান পোৱা নাযায় আৰু সেইটো কাৰণে লৈ ল'লোঁ ইয়াতে বাকী মানে পোৱা যায় তেনেকুৱা খোৱা লোৱা বস্তু দোকান পোৱা যায় চিপ টিপ থাকিব বাকী ঠাণ্ডা পানী পোৱা নাযায় আৰু ঠাণ্ডা পানী ক'ল্ড ড্ৰিংকছ তেনেকুৱা পোৱা নাযায় সেইটো কাৰণে ইয়াতে লৈ ল'লোঁ এইখিনি লাষ্ট আৰু ক'ব পাৰে দোকান মানে আগত গৈ তেনেকুৱা দোকান যদিও আছে সেই সৰু সৰু দোকানবোৰ আছে তাতে আৰু তেনেকুৱা যাব আমি এতিয়া আহি পালোঁ আমি জিৰাং পালোঁ সৰু জিৰাং বুলি কয় এইখিনি তো চাব পাৰে এইটো ৰাজীৱ কছাৰী সি ভিডিঅ'ত নুঠে আজি বোলে ইমান বেয়া বেয়া আহি আছে বুকি বুকি আহি আছে চাব পাৰে তো এতিয়া অলপ আগলৈকে যাওঁ আৰু যাই মানে গধূলি হৈ আহিছে আমি আজি দেৰিকৈ ওলালোঁ কেতিয়াবা আজি ভালকৈ আহিম দেখাবলৈ আপোনাৰ যাওঁ মোৰ কেমেৰাটোত মানে আঙুলিটো লাগি আছিলে সেইটো কাৰণে আপোনাৰ বগা 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 হৈ আছিলে এতিয়া মুচি দিলে অলপ চাগে ক্লিয়াৰ আহিছে এতিয়া ইমান টাইমে চোৱাই নাছিলোঁ মই জাগাটো কি বুলি জাগাটো কি বুলি কয় এইটো জাগাটোৰ নাম কি অঁ পাহাম অঁ চৰি মোৰ একচুৱেলি ভুল হৈছিলে জাগাটোৰ নাম পাহাম বোলে মই মানে জিৰাং বুলি কৈছিলোঁ জিৰাং নহয় এইটো পাহাম অংচুৰু বুলি কয় মানে আমি ইয়াৰে যদিও হয় পাহৰি গৈছোঁ কোনটো কি বুলি কয় তেনেকুৱা অহা নহয় যিহেতুকে মই কৈ আছিলোঁ জিৰাং বুলি কৈছিলোঁ জিৰাং নহয় জিৰাং হেনো আগত আছে এইখিনি আপোনাৰ পাহাম উমৰুংচু নে কি বুলি ক'লে পাহৰি গ'লোঁ নামটো পাহাম কি কৈছিলে উমৰুংচু পাহাম উমচুৰু কিবা তেনেকুৱা বুলি ক'লে এতিয়া আমি ঠাণ্ডা লৈ আহিছিলোঁ ঠাণ্ডা খাই আছে এতিয়া অলপ ক্লিয়াৰ আহিছে কেমেৰাটো ইমান টাইমে মই চোৱাই নাছিলোঁ মানে আঙুলিৰ স্পট পৰি আছিলে ইয়াতে মোৰ সেইটো কাৰণে আপোনাৰ ব্লাৰ টাইপ হৈ আছিলে এতিয়া ফাইনেলি চালোঁ চাই দেখিলোঁ যে কেছটো নগেন হৈ আছিলে দে আৰু এইটো মানে গোটেই পাহাৰ খহি খহি তল আহি পাইছে এতিয়া এইটো পাৰে শ্বিলং তো ইটোফালে গ'লে ওচৰে হয় ওচৰ মানে কি একচুৱেলি এইটোফালে ওচৰ মানে একেই হয় কিন্তু মানে সেই ট্ৰেফিক জামবোৰ পোৱা নাযায় আৰু গাড়ীৰ ইমান তেনেকুৱা হেৰি নাই জাম পোৱা নাযায় শ্বৰ্টকাট বুলি ক'ব পাৰি এইটোফালে গ'লে আপোনাৰ যোৰাবাট ওলাব পাৰিব যোৰাবাট পাব বৰাপানী ওলাব পাৰিব আৰু এইটো কি বুলি কয় হা দূৰ নহয় নেকি দূৰ ইপিনৰ পৰা যায় যদি তো 3 ঘণ্টা লাগে ইপিনৰ পৰা 5 ঘণ্টা লাগিব এইটোফালে একচুৱেলি ভালো ন ৰাস্তাটো ৰাস্তা ভাল ৰাস্তা ভাল এইটোফালে একচুৱেলি সেইটো কাৰণে তই চিটি হৈ গ'লে তো বহুত হেৰি না তোৰ
এই টল গেটত পইচা দি কিবা দি ইয়াতে নালাগে বিনা টল গেটত পইচা দিয়াকে যাব পাৰিব তেফালে আপোনালোকে গ'লে তো অলপ আগলৈকে যা আৰু আগৰ পৰা অলপ ঘূৰি আহোঁ ঠাণ্ডা খালো ন উগাৰ আহি আছে এতিয়া তো ঠাণ্ডা খাই দিলোঁ যে উগাৰ আহি আছে এইবিলাকে চব কাম কৰিবলৈ গৈছিলে ছোৱালীবিলাকে কৰি আহিলে এতিয়া আহোঁতে আহোঁতে এটা সৰু ৱাটাৰফল পালোঁ সৰু ঝৰ্ণা পাই গ'লোঁ এটা মেঘালয় আহি যদি আমি ঝৰ্ণা নেদেখোঁ ৱাটাৰফল নেদেখোঁ কেনে কথা হ'ব কওকচোন এটা দেখা পালোঁ ফাৰ্ষ্ট এইটো ৱাটাৰফল মিনি ৱাটাৰফল মেঘালয় আহিছোঁ আৰু যদি ৱাটাৰফল নেদেখোঁ এইটো হ'বই নোৱাৰে অলপ মুখখন ধুই লওঁ ইয়াতে অলপ ভাল লাগিব খৰিখনত ধুই লওঁ ঠাণ্ডা ঠাণ্ডা মোক ডুবিয়া হা কি হ'ল ৰাজীৱ বৰক আজি কোনো বিস্কুট দিছিলে কি বিস্কুট ভেজ ক্ৰেকাৰ অলপ ভাল লাগিছে মুখখন ধুই অলপ ফ্ৰেছ লাগিছে ইয়াত নল'বি তই পপুলাৰ হোৱাৰ আগতে মই পপুলাৰ হৈ যাম কি কৈ আছে তাক বোলে ভিতৰত ল'ব নালাগে মানে মই পপুলাৰ হোৱাৰ আগতে তেওঁ বোলে পপুলাৰ হৈ যাব দে আৰু ভিডিঅ'ত চাগে আপোনালোকে বাহিৰৰ চাউণ্ড বহুত বেছিকৈ পাই আছিলে ন কাৰণ কিয় মানে মই এটা মাইক অৰ্ডাৰ দিছিলোঁ মাইকটো ইমান ঠিক নহয় তেনেকুৱাকৈ তো সেইটো কাৰণে এটা হেডফোনৰ লগতে মানে মই ভিডিঅ' ৰেকৰ্ডিং কৰি আহিছিলোঁ তো সেইটো কাৰণে আৰু ইমান আপোনাৰ যিটো মানে চাউণ্ড কোৱালিটি ইমান ঠিক পোৱা নাই আপোনালোকে নতুনকৈ এটা অৰ্ডাৰ দিছোঁ মাইকটো আহি আছে তো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই